অসমীয়া ক্ৰীড়া আলোচনী অভিৰুচিৰ স্ৰষ্টা বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উপজা দিন অক্লান্ত ক্ৰীড়া সংগঠকগৰাকীক হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ সম্বৰ্ধনা প্ৰতি বছৰে ৰাজহুৱাভাৱে বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ জন্মদিন পালনৰ প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ বাসত্তৰ বছৰত ভৰি দিলে প্ৰথমখন অসমীয়া ক্ৰীড়া আলোচনী অভিৰুচিৰ স্ৰষ্টা বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীৰ বেলতলা চাৰ্ভেস্থিত চক্ৰৱৰ্তীৰ নিজা বাসগৃহত জন্মদিন উদযাপন কৰে আগশাৰীৰ বেচৰকাৰী সংস্থা হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলে কেক কাটি জ্যেষ্ঠ ক্ৰীড়া সংগঠকগৰাকীক ওলগ জনোৱাৰ লগতে জাপি গামোচা আৰু প্ৰশস্তি পত্ৰেৰে সম্বৰ্ধনা জনালে ক্ৰীড়াপান ব্যক্তি বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীক ফাউণ্ডেশ্যনৰ সম্পাদক অঞ্জনা দাসে আঁত ধৰা অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী তথা ফাউণ্ডেশ্যনৰ সাংস্কৃতিক সম্পাদক চন্দন গৌতম গোস্বামী তথা সংগীবৃন্দৰ কণ্ঠত নিকৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীত বিশেষ সন্ধিয়াত উৎসৰ্গা কৰিলে চক্ৰৱৰ্তীক উপজা দিনটো উদযাপনেৰে বিশেষ দিনটো অধিক মধুৰতম কৰি তোলাৰ বাবে বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে ধন্যবাদ জনালে ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাক প্ৰতিটো সজ কামত হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ লগত থকাৰ কথা দিয়ে ক্ৰীড়া সংগঠকগৰাকীয়ে খুব আনন্দ ভাবিব মানে ভাষাৰে ক'ব নোৱাৰোঁ ইমান ভাল লাগিছে যে মোৰ জন্মদিনটোত আপোনালোক উপস্থিত হৈ মোক এনকাৰেজ কৰাই নহয় মোৰ ঘৰখনো শুৱনি কৰিলে তাৰ বাবে ফাউণ্ডেশ্যনৰ প্ৰতিটো সদস্যক মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ প্ৰতিটো সজ কামত ভৱিষ্যতে মই আপোনালোকৰ লগত থাকিম প্ৰতিশ্ৰুতি দিলোঁ আজিৰ এই মোৰ জন্মদিনতে গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আপোনালোকে ভাল কাম কৰি যাওক 10 বছৰীয়া অনুষ্ঠানটো আৰু শতবৰ্ষ কৰক মই তাৰে কামনা কৰিছোঁ ধন্যবাদ সুখে দুখে 39টা বসন্ত পাৰ কৰিলে পত্নী নিৰ্মালী চক্ৰৱৰ্তীয়ে জন্মদিনত অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিলে চক্ৰৱৰ্তীৰ সহধৰ্মিনীয়ে খুবেই ভাল অনুভৱ প্ৰথমতে মই এখেতৰ জন্মদিনত মানে চবে আশীৰ্বাদ কৰিব অহা সকলোকে মই প্ৰথমতে ধন্যবাদ জনাইছোঁ চাওঁতে এখেতৰ সৈতে প্ৰায় 39টা বছৰ পাৰ হ'ল মই মোৰ ল'ৰা 2 পুত্ৰ স্বামী নাতি পুতিৰ সৈতে এখেতৰ সৈতে অতি আনন্দেৰে সংসাৰখন অতিবাহিত কৰিলোঁ আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ বাকী সময়খিনিতো যাতে মোৰ শিৰৰ অন্তিম মুহূৰ্তলৈ ইহঁতক লগত লৈ মোৰ শিৰৰ সেন্দুৰ সদায় জিলিকি থাকে সেইটোৱে মোৰ কামনা উল্লেখ্য যে প্ৰথমখন অসমীয়া ক্ৰীড়া আলোচনী অভিৰুচিৰ স্ৰষ্টা আছিল এইগৰাকী অক্লান্ত ক্ৰীড়া সংগঠক এইগৰাকী বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ নেতৃত্ব তথা সতীৰ্থসকলৰ সহযোগত 1984 চনৰ পৰা পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে অভিৰুচি ক্ৰীড়া আলোচনী আৰু অভিৰুচি ক্ৰীড়া দিৱস উদযাপনৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত সৃষ্টি হৈছে এক অভিনৱ আন্দোলনৰ দুয়োটা অনুষ্ঠানৰে গুৰি ধৰোঁতা ব্যক্তিগৰাকীক জীৱনকালতেই সন্মানিত কৰাৰ উদ্দেশ্যেৰে এই সম্বৰ্ধনা প্ৰদান কৰে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে তদুপৰি অহা বৰ্ষৰ পৰা 18 ছেপ্টেম্বৰত বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ জন্মদিনটো ৰাজহুৱাভাৱে আয়োজনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে এই সম্পৰ্কে মন্তব্য আগবঢ়াই ফাউণ্ডেশ্যনৰ সাংস্কৃতিক সম্পাদক চন্দন গৌতম গোস্বামীয়ে আজি আমি হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আজি বলেন্দ্ৰাৰ ঘৰত আজি উপস্থিত হৈছোঁ তেখেতৰ 72 সংখ্যক জন্ম তিথি উপলক্ষে আজি আমাৰ কাৰণে আচলতে খুব এটা সৌভাগ্যৰ দিন যে আজি আমি ইয়াতে গোটেই আমাৰ টিমটো আহি ইয়াতে উপস্থিত হৈছোঁ এনে এজন ব্যক্তি যিজনে তেখেতৰ গোটেই জীৱন আজি প্ৰায় 42 বছৰ ধৰি পেলাই আমাৰ অসমৰ গৌৰৱ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাদেৱৰ তেখেতৰ যি জন্মদিন অভিৰুচি দিৱস হিচাপে পালন কৰি আহিছে আৰু
তেখেতে আচলতে এটা প্ৰণ লৈছিলে তেখেতে আজি আমাক অৱগত কৰোৱা হিচাপত যে তেওঁ অভিৰুচি দিৱস বা অভিৰুচি দিৱসটো তেখেতে মানে উদযাপন কৰিব যেতিয়ালৈকে পাৰে আৰু তেনেকৈ আজি 42টা বছৰ তেখেতে গৰকিলে গতিকে আমি আমাৰ হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা হ'লোঁ যে এনে এজন ব্যক্তি যিজনে জীৱনৰ এটা 42টা বছৰ তেখেতে এই ক্ৰীড়াৰ নামত বা অসমৰ জাতিৰ হকে তেওঁ ক্ৰীড়াৰ ক্ষেত্ৰত মানে যিটো অৱদান তেওঁ আগবঢ়াই থৈ গ'ল গতিকে তেখেতক সম্বৰ্ধনা জনাটো যেন আমাৰ নৱপ্ৰজন্মৰ কাৰণে এটা দায়িত্ব আৰু সেই দায়িত্ব আমি মনে প্ৰাণে উপলব্ধি কৰি আমি তেখেতৰ আজি বাসগৃহত উপস্থিত হৈছোঁ আৰু আজিৰ এই দিনটোৰ পৰা আমি হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি কথা দিছোঁ যে প্ৰত্যেক বছৰে 18 ছেপ্টেম্বৰ তাৰিখটো হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা দাদাৰ জন্মদিন আমি উদযাপন কৰিম বন্ধুবৰ বলেন্দ্ৰ চক্ৰৱৰ্তীক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ উপদেষ্টা তথা অসম খ' সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাই আগন্তুক বৰ্ষৰ পৰা বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ জন্মদিনটো ফাউণ্ডেশ্যনে ৰাজহুৱাকৈ অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰিলে তেওঁ ভাল লাগিলে মই প্ৰথমেই আমাৰ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী মোৰ বন্ধু তেখেতৰ আজি 72তম জন্মদিনৰ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘ জীৱন কামনা কৰিছোঁ আৰু হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যিটো ইনিচিয়েটিভ লৈছে মই নিজেই ক'ব খুজিছোঁ যে এই ল'ৰা ছোৱালীখিনি সংখ্যাত কম হ'লেও আজি বহুত দিনৰ যোৱা 10 বছৰৰ পৰা বহুত কাৰ্যসূচী লৈ আছে আৰু আজি তেখেতসকলে এটা প্ৰতিশ্ৰুতি দিছে এইটো খুবেই ভাল কথা যে প্ৰত্যেক বছৰেই বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ এই জন্ম তাৰিখটো তেওঁলোকৰ ইনিচিয়েটিভত আমি ৰাজহুৱাভাৱে পালন কৰাৰ ব্যৱস্থা কৰিম তাৰ কাৰণে তেখেতক পুনৰ ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ মই বলেন্দ্ৰ চক্ৰৱৰ্তীক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতে অতি কমেও 100 বছৰলৈকে অসমৰ আমাৰ ক্ৰীড়া সংগঠনৰ কামত আগুৱাই যাব উল্লেখ্য যে এই অনুষ্ঠানত অসম খ' সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাৰ উপৰিও উপস্থিত থাকিল সম্পাদক গোবিন্দ কলিতা অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক বিষ্ণুৰাম নুনিছা জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক জয়ন্ত কুমাৰ দাসৰ লগতে অভিৰুচি গোষ্ঠীৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি সতীৰ্থসকলেও গামোচা আৰু উপহাৰ প্ৰদানেৰে বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উপজা দিনটো কৰি তুলিলে বিশেষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীক তেখেতক মই জন্মদিনৰ শুভেচ্ছা জনাইছোঁ তেখেতৰ দীৰ্ঘায়ু হওক 100 বছৰলৈকে জীয়াই থাকক আৰু তেওঁৰ স্বাস্থ্য ভাল গোটেই পৰিয়ালটোৰ মই জন্মদিনৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আজি হিউমেন ৰাইটছ আজি যিটো আজি অকস্মাত আজি অনুষ্ঠানটো তেওঁৰ জন্মদিৱস পালন কৰিছে তেওঁৰ ঘৰত আহি আজি খুব ভাল লাগিল আৰু তেনেকৈ এই হিউমেন অনুষ্ঠানটো তেওঁ আগুৱাই যাওক আৰু সকলো কামতে আগবাঢ়ি যাওক আমি সদায় থাকিম আজি অনুভৱটো আচলতে প্ৰকাশ কৰা টান হৈছে ইমান ভাল লাগিছে ভাবিব নোৱাৰোঁ কিয় আমি এখেতৰ লগত কৰি অহা কৰ্মৰ যিটো আমি অভিজ্ঞতা সেই অভিজ্ঞতাৰে আজি যেন স্বীকৃতি পাইছোঁ সেই কথাটো মনত এটা অনুভৱ হৈছে আৰু 42 বছৰ আগতে অভিৰুচি নামৰ অচিন গছডাল ৰোৱাৰ এই গছপুলিটোৱে আজি ফল ধৰিছে আৰু সেই ফলটো ৰাজ্যবাসী চিনি পাইছে সেই অচিন গছডালে কি ফল দিব পাৰিছে প্ৰথমতে মই হিউমেন পাৱাৰ ফাউণ্ডেশ্যনক অশেষ ধন্যবাদ দিছোঁ তেখেতসকলে যিটো আজি পদক্ষেপ লৈ বলেন্দ্ৰৰ জন্মদিনটো অতি উৎসাহেৰে পালন কৰিলে আৰু বছৰে বছৰে এই অনুষ্ঠানটো জীয়াই ৰাখিম বুলি অৰ্থাৎ বলেন্দ্ৰৰ জন্মদিনটো পালন কৰিম বুলি কৈছে আমি তাতে সম্পূৰ্ণ সহযোগ কৰিম আৰু আমি গৌৰৱান্বিত আৰু বলেন্দ্ৰৰ বিষয়ে ক'ব লগা বিশেষ নাই মোৰ কাৰণ আজি 42 বছৰে তেখেতৰ লগত থাকি যিখিনি আমাৰ অভিজ্ঞতা বা তেখেতৰ পৰা শিকিছোঁ গতিকে এইটো আৰু মানে জীৱনৰ অবিস্মৰণীয় মানে অভিজ্ঞতা বুলি ক'ব লাগিব এইখিনিয়ে কৈছোঁ বলেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ পদক্ষেপক উচ্চ প্ৰশংসা কৰিছে ক্ৰীড়া অনুৰাগীয়ে সকলোৰে কামনা চিৰতৰুণ ক্ৰীড়া সংগঠক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ আদৰ্শেৰে অনুপ্ৰাণিত হওক নৱপ্ৰজন্ম নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 ৱেবছাইট www.aipguwahati.in